নমস্কাৰ। আজি পুহ মাহৰ ২৬ তাৰিখ ১১ জানুৱাৰী বুধবাৰ ১৯৪৪ শকাব্দ ১৪২৯ ভাস্কৰাব্দ ২০২৩ ইংৰাজী চন। আজি সূৰ্য উদয় ৬:১৪:০৪, সূৰ্য অস্ত ৪:৪৩:২৪। আজি কৃষ্ণ চতুৰ্থী তিথি, দিনৰ ঘণ্টা ২:৩১:৫৪, নক্ষত্ৰ মঘা, দিনৰ ঘণ্টা ১১:৫০:৬। আজি জন্মত সিংহ ৰাশি। মৰণত দোষ নাই। আজি আদ্য ঋতু হ'লে ৭ দিনীয়া কান্তা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অকস্মাৎ বিপদ, মনকষ্ট, নানান চিন্তা আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আশা পূৰণ, প্ৰেমত শুভ সংবাদ লাভৰ যোগ দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা সমাধান, কৰ্মত সাফল্য, মনোবল বৃদ্ধিৰ যোগ। কৰ্কট ৰাশিৰ মনত শংকা, খেলিমেলি, বিবাদ আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ ভয়, কৰ্মত বাধা আদি অশুভ ফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক সুখ, ভোগবিলাস, মনত আনন্দ আদি শুভ ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নানান অশান্তি, দৈহিক অস্থিৰতা, এলাহ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰশংসা লাভ, আনৰ দ্বাৰা উপকৃত প্ৰাপ্তিৰ যোগ দেখা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ জন্তুৰ ভয়, কৰ্মত ব্যাঘাত, মনোমালিন্যৰ যোগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতাৰিত, মনত শংকা, দুশ্চিন্তাৰ যোগ পৰিলক্ষিত হয়। কুম্ভ ৰাশিৰ মানসিক অশান্তি, কাৰ্যনাশ, ৰোগ ভয় আদি অশুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক ক্ষতি, মনত ভয়, সমস্যা বৃদ্ধিৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।